Hey guys, to আজি মোৰ ইউটিউবৰ প্ৰথমটো ব্লগ তো প্ৰথমটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ সকলোৱে মৰম দি যাব আজি বতৰটো ভালেই ঠাণ্ডাও নহয় গৰমো নহয় অলপ ওলাই যাম বুলি ভাবিছিলোঁ বলক আমি অলপ ওলাই যাম তাৰ আগতে আমি বচনগান ধুই লওঁ বলক কাপোৰ চাপোৰ পিন্ধি ৰেডি বলক আমি এতিয়া আৰম্ভ কৰিব পৰা এইটো লৈ লৈছোঁ ব্লু কালাৰ আৰু ব্লেক পেণ্ট বলক 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 যাব লাগে হওক চশমাটো পিন্ধি লওঁ চশমাটো পিন্ধি লওঁ চশমাতে এতিয়াহে বলক বলক আৰম্ভ গাইছ স্কুটিখন মানে ধুই হৈ গ'ল আচ্ছা কিছুমান ধুই হৈ গ'ল মুচিব আছে পানী লাগি আছে না চব মুচি লওঁ বলক গৈ আছোঁ গাইজ বহুত কষ্ট মই বাৰু ৰ'দ বিচাৰে মই ছানগ্লাছটো লগাই লৈছোঁ কিন্তু আপোনালোকে স্কুটি বা বাইক চলালে হেলমেট পিন্ধিব দেই বলক তো গাইজ হেলমেট পিন্ধা নাই তেওঁ চলাই যাওঁতে ভিডিঅ' নকৰোঁ বলক আগত লগ পাই আছোঁ বলক তো বলক গাইজ গৈ থাকোঁ প্ৰখ ঘৰ দেখিছেনে কি পুৰা গা ধুই আছে পুৰা ঠাণ্ডা ঠাণ্ডা লগা নাই হা দে দিয়া গাইজ দেখক আমি প্ৰখ ঘৰ আহি পেলাই কাক লগ পাই গ'লোঁ পোৱালি চুম এটাই নিদিয়া বেয়া পাইছোঁ বাই তেতিয়া বাই ক'বা মানে কি এতিয়া ইয়াৰ পৰশ ভাইক মানে এবাৰ মেট্ৰিক দিব চ' বলক খবৰ এটাকে লৈ আহোঁ বাকী কিনো বলক এতিয়া মানে গৈ আছোঁ আৰম্ভ কৰিছোঁ দিয়ক বলক আৰু কিমান দূৰ অলপ পায় টাৰ্ণিংটো লৈ সেই টাৰ্ণিংটো লৈ এইফালে প্ৰফেচৰ কলনী বুলি কয় ন কি প্ৰফেচৰ কলনী আচ্ছা তাতে থাকে থাকে এটা মাষ্টৰত থাকে মাষ্টৰটো ইয়াত নাই মানে নাই তেতিয়া অকলে আছে চাগে বলক থাকিবও পায় হয় লাইক কি গুৱাহাটী গ'লে নিচিনা কি লাগি আছে মাজতে পথাৰ দেখি যাব উপায়তো নাই চাবাতো লাগিব না সেইটোৱে আৰু গোলাজাৰ ঘৰবিলাক सामने कोई रुका है लेकिन उपाय भी नहीं है ओ हीरो पढ़ब কেনে নালাগে হা তো মেট্ৰিক পালেহে কি এইবিলাক দেখে মেট্ৰিক পালে কিন্তু পঢ়া শুনা নাই খালি কি হ'ব চলিবা হা পঢ়ি কিমান হৈছে কৈ দে চব কমপ্লিট হৈ গ'ল কমপ্লিটে এক্সাম কেতিয়া 3 তাৰিখ আৰু কিমান দিন আছে দে ভালকে এক্সাম দিবি চাক আহক দিয়ক আহক দে দে ভ্লগ ষ্টাৰ্ট কৰিছ তই লগৰে হ'ব টেনচন নাই লগৰ একে লগৰ দেখা মুখখন দেখাই দে একে লগত তোৰ ঘৰ কোনটো আহিব লাগিব ইয়াৰ ঘৰত এপাক
গাইছ মানে কি হ'ল টাবু ৰুমত মানে টাবু মানে আৰু এটা ল'ৰা থাকে নামটো তোমাৰ নামটো সনত কুমাৰ দাস এক্সাম দিবা দিয়া ভালকে এক্সাম দিবা থেংক ইউ কিমান হৈছে গৈ পঢ়ি শুনি হৈছে আৰু কমপ্লিট হৈছে এতিয়া ভালকে এক্সাম দিবা মুঠতে গাইছ কিবা এটা খাই লওঁ দুইটাই ন কি কোৱা জগ খাই লওঁ তো গাইছ কি হ'ল মানে আমি ঘৰলৈ গৈ আছোঁ বা এইটো আমাৰ ঘৰ যোৱা ৰাস্তাই কিন্তু ঘপককৈ খবৰ এটা পালোঁ যে ডিমুৱে বোলে মোবাইল লৈছে মানে এটা মোবাইল আছিলে আগতে কিন্তু কি হ'ব আজিকালি জানেই প্ৰেম প্ৰীতিৰ কথা গাৰ্লফ্ৰেণ্ডৰ কাজিয়া লাগি পেলাই মোবাইল ভাগিয়ে আহিলে আমাৰ ল'ৰাই এতিয়া কি শুনিছোঁ মোবাইল লৈছে বোলে ৰিয়েলমি কিবা এটা তাকে চাওঁগৈ কিনো মোবাইল লৈছে দিয়ক ব'লক আপোনালোকে ৰাস্তাটো এনজয় কৰক ব'লক ভাই বাকী কোৱা ভালকে দেই আগফালে পুলিচ থাকিব পাৰে আগত চৰি গাইছ পাহৰিছিলোঁ আগত বোলে পুলিচ আছে তাকে চাওঁ ৰখক আছেনে নাই যদি পুলিচ থাকে ন আমি চেপৰ ৰাস্তালৈ যাব লাগিব গোল্লাজাৰ পুলিচ নাই মানে আমি আহোঁতে পাইছিলোঁ গাইছ কি হ'ল মানে মোবাইলটো বহি থাকিল কি কম এইটো গৌৰীয়া ভিডিঅ' বনাইছে মোবাইলটো পেলাই উপায়টো নাই Finally proved wrong, always moving on. Feel I don't belong, tell my thoughts to move along. Push myself to be the best, die with no regrets. Live with every breath, see my message start to spread. And I had so many dreams, then you hit your teens. Life ain't really what it seems, try to find out what it means. Always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up, never slow, till I finally prove it. Never listen to the no's, I just wanna keep moving. Yeah, I put out all this art, it's my only medicine. Yeah, everything I do, I'm just being genuine. Yeah, I'm sick of being screwed, feel my own adrenaline. Yeah, I do just what I do, and I hope you let me in, yeah. মোক ফোন নামাচোন মই কিন্তু ভিডিঅ' ৰখা দিছিলোঁ ৰখা পেলাই আকৌ লগাইছোঁ এতিয়া গাইছ কিমান আমি ডিমু ঘৰ পালংহি পালোঁ এই বাইকখন এইখন বাইকখন দেখিছে এই তাৰ লগতে ডিমু ঘৰ পালংহি বিয়াৰ মানে তাকনি কিনিব ভাবিছিলোঁ কি হ'ল সি মানে মোবাইল কিনিব গ'ল ল'ৰা এতিয়া এই ডিমু পেট চেট দেখাই দে মোবাইলত পাতি কি দিবা ক্লাছ চাছ কৰিলে নাই পাব্লিকৰ ট্ৰেক ক'ব লাগিব তুমি দিয়ক গাইছ পালংহি এই ডিমু হাই এটা কৈ দে নমস্কাৰ দে কিবা এটা কৈ দে আজি প্ৰথম ভিডিঅ' ষ্টাৰ্ট দিছোঁ কিবা এটা কৈ দে একো ক'ব লগা নাই মোবাইলটো দেখা ৰাইজক মোবাইলটো দেখা ধুনীয়া মোবাইল ল'লে দেখোন ন ধুনীয়া মোবাইল খানাটো কেতিয়া দিয়ে এতিয়া গাইছ দেখিছে এইটো বোলে ৰিয়েলমি কি ৰিয়েলমি 9 কেমেৰা কোৱালিটি চাব লাগিব এতিয়া এই দিম বা গাইছ ৱাইড এংগলো আছে চাওক ৱাইড এংগলো আছে গাইছ কি হ'ল মানে আমি আমাৰ মোবাইলটো থ'লোঁ এতিয়া ডিমো মোবাইলটো লৈছোঁ দে দেখা দে গাই মোৰ মোবাইলটো আপোনালোকে দেখাই নাই মোবাইলটো এইটো চাওক এইটো এতিয়া আমি ভিডিঅ' বনাই এতিয়া আমি ভিডিঅ' চিডিঅ' বনাওঁ ডিমো এতিয়া ডিমো নতুন মোবাইলটো ভিডিঅ' কোৱালিটি এইটো ডিমো নতুন ভিডিঅ' কোৱালিটি কেনেকুৱা আহিছে ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব আৰু কি কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু তো গাইছ ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ বাই